আপুনি যদি সঁচাকৈ এজন অসমীয়া হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাওক আৰু ভিডিঅ'টো এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আনক চোৱাৰ সুবিধা কৰি দিয়ক। চাওক ইয়াতে কি হৈ আছে, গোটেইখিনি শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ গোটেইখিনি বুজি পাব। এতিয়া অলপ পুৰাদান ছিটিয়াই দিওঁ যাতে হাবৰাংটো ধানটো পুতি নেপেলায়। পুৰাদান ছিটিয়া হ'ল, এতিয়া ডিউপি ছিটিয়াই দিওঁ, তেতিয়া কঠীয়াটো মোটা মোটা হ'ব। এজন মানুহে চাকৰি কৰে, সি যদি ডিউটিটো পূৰা নকৰে দৰমহাটো তাৰ কাটি দিব। সেইটো কাৰণত মোৰ ডিউটি হৈছে এইটো, চাই থাকক কি কৰি আছোঁ। গৰু নাই কাৰণে কোদাল দি ঘায়ে ঘায়ে ডবলাটো পেকেছোঁ আৰু এতিয়া এই মুইখান টানি দিম, দিলি মুই পূৰা একদম সমান হৈ যাব। সমান হৈ গ'লে আমি ধানৰ বিধানটো ছিটিয়াব পাৰিম। এই গাইজ, ইমান সময় যে চাই আহিছিল আপোনালোকে, এয়া হ'ল কঠীয়া পাৰিম, সেইকাৰণে এইগিলা জেগা কৰিছোঁ। এই ধান আছে 4 বিধ, এইটো হ'ল চন্দ্ৰমসুৰী আৰু এইটো হৈছে 775, এই দুটা দুকলাত, আৰু এই আহিছে বন্নি ধান। তো এইটো বৰা ধান বুলি কয় বহুতে, তো আমি বন্নি বুলি কওঁ, বন্নি ধান। এয়া হাতত ধান ল'লোঁ, এতিয়া ছিটাম। ই হ'ল বৰা ধান
ছিটিছোঁ ৰুবাৰ কাৰণে। আৰু এইখিনি চন্দ্ৰমসুৰী আৰু সেইফালে 775 কিবা এইটো নতুন বিধান আহিছে এইবাৰ তাত ছিটাইছোঁ। ধান চিটি কিলাৰ হ'লোঁ তো কোদাল দি ঘায়ে আৰু মুয়ে তো এনেদৰে বেৰা চেৰা দি কমপ্লিট ক্লিয়াৰ কৰিলোঁ। দুকলা চুকলা হাতত ল'লোঁ আৰু এয়া সামৰিলোঁ। তো ঘৰত যাওঁ। তো ভিডিঅ'টো যদি ভাল লাগিছে তো গাইজ কোদাল দি ঘায়ে ঘায়ে তো এনেকৈ মুয়ে নিজে মুয়ে কঠীয়া পাৰিলোঁ। তো এতিয়া বাৰিষাৰ সময় যেতিকে ৰুব লাগিব তো এনেকৈ নিজৰ মাটি বেৰা চেৰা দি ক্লিয়াৰ কৰিলোঁ। ধান হ'ল 3 বিধ, কিবা 775 নতুন বিধান আহিছে এইটো, আৰু বৰা ধান আৰু অলপ চন্দ্ৰমসুৰী এনেদৰে ছিটাইছোঁ। এইফালে চাব পাৰিছে বস্তুবিলাক সামৰিছোঁ ঘৰত যোৱাৰ কাৰণে। তো আজিৰ ভিডিঅ'টো ইমানেই। আপুনি যদি ফেচবুকত চাই আছে ফেচবুক প্ৰফাইলটো ফ'ল' কৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই। জয় অসম, বাই।